হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আপোনালোকে কলত গৈ চাব। আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত ভিডিঅ' শ্ব' হৈছে। আপোনালোকে ইয়াত ভিডিঅ' ফটো আদি সেট কৰিব পাৰিব। ইয়াত আপোনাৰ পছন্দৰ মতন আপোনালোকে ভিডিঅ' ফটো আদি সেট কৰিব পাৰিব। এই কেনেকৈ সেট কৰিব পাৰিব মই আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ বাবে আপোনালোকে এটা এপ ডাউনলোড কৰি ল'ব। আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব বা আমাৰ ডিসক্ৰিপশন বক্সত পাই যাব। আপোনালোকে কল ফ্ৰণ্ট এপটো ডাউনলোড কৰাৰ পিছত ইয়াত আপোনালোকৰ পাৰমিশন চাব। আপোনালোকে ইয়াত স্ক্ৰীনত ট্যাপ কৰি দিব। দিয়াৰ পিছত ইয়াতো স্ক্ৰীনত ট্যাপ কৰি দিব। দিয়াৰ পিছত আপোনালোকে কলটো এনেকৈ ৰিচিভ কৰি ল'ব। তাৰপিছত ডিসকানেক্ট কৰি দিব। দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি দিব। সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা অপশন আহি যাব। আপোনালোকে ইয়াত ডুৱেল ট্যাপ ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত আপোনালোকে স্ক্ৰীনত ট্যাপ কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব। আপোনালোকে তেতিয়া দেখিবলৈ পাইছে যে এনেকুৱা এড শ্ব' হৈ যাব। আপোনালোকে চিম্পলি ইয়াৰ পৰা বেক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা কলাৰ ডায়াল পেড শ্ব' হৈ গৈছে। আপোনালোকে ইয়াত ডায়ালাৰ কলাৰ ইয়াত ট্যাপ কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকে ফটো সেট কৰিব পাৰিব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ। দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে ফটো চেঞ্জ কৰিব পাৰিব। মই যেহেতু ভিডিঅ' দেখাইছিলোঁ, মই ভিডিঅ' দেখাই আছোঁ আপোনালোকক যে ইয়াৰ পৰা মই কেনেকৈ ভিডিঅ' সেট কৰিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত ভিডিঅ' শ্ব' হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত ভিডিঅ' শ্ব' হৈছে। আপোনালোকক মই দেখুৱাই আছোঁ। মই এই ভিডিঅ'টো ইয়াৰ পৰা লৈছিলোঁ। মই এই ভিডিঅ'ত ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত আপোনালোকৰ সন্মুখত অলপমান লোডিং লিব। এই দেখিবলৈ পাইছে যে ইয়াত ভিডিঅ' শ্ব' হৈ গৈছে। এনেকুৱা হৈ আহি যাব। আপোনালোকে ইয়াৰ পৰা আপোনালোকে এপ্লাইত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে ওকে অপশনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ ইন্টাৰফেস এড শ্ব' হ'ব। আপোনালোকে বেক হৈ যাব। আপোনাৰ ফটোটো আপোনাৰ ভিডিঅ'টো সেট হৈ গৈছে। আপোনালোকক দেখুৱাই আছোঁ মই। ইয়াৰ পৰা আপোনালোকে কাটি দিব, বেৰ হৈ যাব। যোৱাৰ পিছত আপোনালোকে যে কল ডায়াল পেডটো ইয়াত সেভ কৰিছিলে সেইটো আপোনালোকে দেখিবলৈ পাব। এই দেখিবলৈ পাইছে যে সেই ইন্টাৰফেসটো ইয়াত আহি গৈছে। আপোনালোকে ইয়াত আপোনালোকে মোবাইল নম্বৰ টাইপ কৰি আছে, তেতিয়াও ভিডিঅ' পিছফালে শ্ব' হৈ গৈছে। আপোনালোকে এটা কাজ কৰি ল'ব। আপোনালোকে অৰিজিনাল ফোন কলাৰ এইটো আছে, আপোনালোকে কল ফোন ইয়াত আছে, দুটা আছে। আপোনালোকে অৰিজিনালটো ইয়াৰ পৰা ৰিমুভ কৰি দিব। দিয়াৰ পিছত আপোনালোকে যি এপ্লিকেশ্যনটো ডাউনলোড কৰিছে সেই এপ্লিকেশ্যনটোৰ ইয়াত কলটো ইয়াত বহাই দিব। দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকে ডায়াল পেডত ক্লিক কৰিলে এনেকুৱা ইন্টাৰফেস আহি যাব। আপোনালোকে ইয়াৰ পৰা কেনেকৈ এইবোৰ ফটো বা এই ভিডিঅ'বোৰ চেঞ্জ কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে এই 3 ডট আছে ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা সেটিংত যাব। সেটিংত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে আকৌ এই ইন্টাৰফেসত আহি পাব। আপোনালোকে ইয়াৰ পৰা এড শ্ব' হ'ব। আপোনালোকে বেক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা ভিডিঅ' ফটো আদি চেঞ্জ কৰিব পাৰিব। এনেকুৱা ইন্টাৰফেসত আহি যাব। আপোনালোকে ইয়াত ডায়ালাৰ অপশন আছে, ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে এই অপশনত ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনালোকে কালাৰ চুজ কৰি ইয়াৰ পৰা ফটো ভিডিঅ' আদি চেঞ্জ কৰিব পাৰিব। আজি ইমানলৈকে। মোৰ ভিডিঅ'বিলাক যদি আপোনালোকক ভাল লাগি থাকে তেনেহ'লে লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো